কামৰ মাজতে কিনো কৰিলোঁ আৰু নাৰিকলৰ লাড়ু কেইটামান বনালোঁ। সো মইনো কেনেদৰে মিক্সাৰত পিচি পেলাই নাৰিকলৰ লাড়ু কেইটা বনালোঁ আপোনালোকক ভিডিঅ'টো দেখুৱাম বুলি ভাবিছোঁ। সো আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ চাব আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যিসকল মোৰ চেনেলটোত নতুন প্লিজ বেল আইকনটো অল কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু আগত যেতিয়া মানে নতুন নতুন নটিফিকেশ্যনবিলাক পাই থাকিব তেন্তে পলম নকৰি মইনো মিক্সাৰত কেনেকৈ নাৰিকলৰ লাড়ু বনালোঁ, মিক্সাৰত পিচি কেনেকৈ মই নাৰিকলৰ লাড়ু বনালোঁ তেন্তে চাই থাকোঁ বলক, লেটছ গো। নাৰিকলৰ লাড়ু বনাবৰ কাৰণে মই ল'লোঁ এয়া 2টা নাৰিকল আৰু নাৰিকলকেইটা খুব ধুনীয়াকৈ গুচাই লোৱাৰ পাছত এয়া দেখিছে নাৰিকলখিনি মই গুচাই ল'লোঁ। গুচাই লোৱাৰ পাছত ইয়াৰ যিখিনি কলা মানে ছালৰ দৰে অংশ সেইখিনি কাটি ল'লোঁ। কলা অংশখিনি কাটি ল'লেহে নাৰিকলৰ লাডুকেইটা বগা চকচকীয়া আৰু ধুনীয়া হয়, সেইকাৰণে এইখিনি মই কাটি ল'লোঁ। দেখিছে এনেদৰে সকলোখিনি চাফা কৰি লোৱাৰ পাছত চাওক, প্ৰথমে মই নাৰিকলখিনিৰ পৰা সম্পূৰ্ণ মই ইয়াৰ কিলা অংশখিনি গুচাই ল'লোঁ। গুচাই অলপ এনেকৈ ৰাখি দিছোঁ। তাৰপিছত এইখিনি চাওক, ইয়াৰ পাছতে মই সৰু সৰুকৈ কাটি ল'ম। তাৰপাছত সৰু সৰুকৈ এনেকৈ কাটি ল'ব লাগে। এনেকৈ কাটি ল'লে মানে মিক্সাৰত দিবলৈ ভাল হয়। কেৰাহীত দি নাৰিকলখিনি অলপ সময় ভাজি থাকিব লাগে। যেতিয়ালৈকে নাৰিকল আৰু চেনিখিনি মিশ্ৰণ হৈ পেলাই আঠা আঠা হৈ নাযায় তেতিয়ালৈকে ভাজি থাকিব লাগে। দেখিছে